গাইছ এতিয়া কাগজ নাই কাৰণে আমাক ধৰি আনিছিল তো এতিয়া এৰি দিলে হেপী বাৰ্থডে টু ইউ আদানিৰ মাল আদানিৰ এনেকুৱা কেছ লগাব কইতে বিনা কাৰণত তোমাক দে ঘৰৰ মানুহে ক'ব তহঁত আমাৰ চলি নহয় গাঁও পিছত তো গাইজ ই পাগলা যি ৰ'দত মানে মোক উদাঙৰ হাতৰ নিচিনা চবতে ঘূৰে যে Happy birthday to you. Happy birthday to you. Happy birthday dear girl Happy birthday to you চলো গাইজ স্বাগতম জানাইছোঁ আপোনাৰ নতুন ভিডিঅ'টো তো আজি আহিছোঁ আমি থানাত পুলিচ থানাত গাইজ এতিয়া কাগজ নাই কাৰণে আমাক ধৰি আনিছিল তো এতিয়া এৰি দিলা কওঁ তো গাইজ এতিয়া কাগজ পালা আৰু এতিয়া এৰি দিছে আমাক আমি যাওঁ মই চালাম গাইজ দিয়ে ভাগ চাবি মোৰ তাত গাইজ তো এনে কৈছোঁ ই PRC কাৰণে ভেৰিফিকেশ্যন কৰিব আহিছিল তো এটা এনেই ক'লোঁ তো পুলিচ থানা আহিছিলোঁ এতিয়া যাই কেনে কিবা এটা কেক লওঁ মানে নকওঁ এতিয়া কিহৰ কাৰণে ক'ম কিহৰ কাৰণে লওঁ মানে 12টা ৰাতি গম পাব এতিয়া যাওঁ দেৰি হৈছে তো গাইজ যেতিয়া আহি পালোঁ আমাৰ শ্বহীদ বেদীৰ পিছেদি যোনটো ছাইডেদি যোনটো ৰাস্তা আছে সেইটোদি আহি কেনে ইয়াতে এটা বিল্ডিং আছে ইপিনে এইটো নতুনকৈ বনাইছে এইটো গাৰ্লছ হোষ্টেল বনাইছে আমাৰ দাদাৰে তো এইটো আহিলোঁ এতিয়া সেইটো চাব আৰু মই বেককমেণ্ট কৰি দেখুৱাইছোঁ আপোনালোকক শশী ঠাণ্ডা ভৱন ৰাস্তাৰ কাষতে আছে আপোনালোকে নতুনকৈ তাৰমানে লৈছে তো হেৰি কৰা নাই লোৱা নাই ল'ব কণ্টেক্ট কৰিব পাৰে ফোন নম্বৰ যদি আছে এতিয়া যাওঁ ওপৰত দেখুৱাইছোঁ আপোনাৰ ওপৰৰ পৰা কেনে নাজাৰা পিজ্জা এতিয়া ওপৰত যাইছোঁ বানে আছে হোৱা নাই কমপ্লিট সবাই যাতে কিচেন আছে সবার কিচেন মানে পিছপিনে আই সবার পিছনে পার্কন কিচেন খাওয়া সকাল নাজারা সবার উপর পরে একদম উপর গটে মিচাখন ওই এটা ঠিক সবার ইহঁতে ব্লগ বনাই আছে ইয়াৰ লিংকটো ডিছক্ৰিপশ্যনত থাকিব এতিয়া ৰুমটো দেখুৱাইছোঁ আপোনালোকক ৰুমটো দেখুৱাইছোঁ খলতো দেখুৱাম নাই কিন্তু এতিয়া অলপমান লেটাৰ হৈছে কিন্তু সেইটো অলপমান দেখিব পাব ৰুমকেইটা দেখুৱাইছোঁ মই চাইডক বেককমেণ্ট কৰি দেখুৱাইছোঁ সোমালোঁ এই এটা ব্লগ বনাই আছে এই চাবৰে তো ইয়াতে এতিয়া ভাবিছে চাগে হোষ্টেলত কিচেন আছে যাতে এগি আছে তো এতিয়া তাৰমানে কি তো কৈছে মানে কি এতিয়া সেই আছে না এই চাপ'জ কেতিয়াবা পিছক লেগি ছোৱালী নাথাকি এনে ভাড়া থাকিব পাৰে তো সিহঁতৰ কাৰণে প্ৰভিজনটো দিছে কিন্তু এতিয়া বৰ্তমান এইটো খাই দিব টেবুল কাৰণে কৰিব এতিয়া আৰু পৰতাবোৰ ওপৰত চাৰ্জাৰৰ ওপৰত সেই আছে ভাবিছে ইয়াত প্লাইবোৰ্ড ইয়াতে এখন প্লাইবোৰ্ড মাৰি দিব এতিয়া বৰ্তমানৰ কাৰণে আৰু যেতিয়া নালাগে তেতিয়া প্লাইবোৰ্ডখন উঠাই দিব তো এতিয়া এই বাথৰুমটো মই দেখুৱাইছোঁ ইয়াতে চাই লওক বাথৰুম ঠিকে আছে বেয়া নহয় তো আৰু এটা ৰুম দেখুৱাইছোঁ এইটো এটা ৰুম ইয়াতে চব কাটা ৰুমতে ইয়াতে বেলকনি আছে কাপোৰ চাপোৰ মেলি দিয়ক কাৰণে ইয়াতে প্ৰভিজন দি দিব চ' কোনোবাই যদি ইয়াতে ছোৱালী বা কোনোবাই যদি চিনাকি আছে বা সেই আছে ইয়াতে লয় যদি ল'ব পাৰে হোষ্টেলত আৰামছে 50টামান ছোৱালী ধৰিব তো এতিয়া যাওঁ ইয়াৰ পৰা আৰু যদি লাগে তেতিয়াহ'লে মই তলত এটা নম্বৰ দি দিম সেইটোত কণ্টেক্ট কৰি ল'ব এতিয়া যাওঁ পৰা চাই লওক এইটো বিল্ডিং এইটো মই অলপমান দূৰৰ পৰা দেখুৱাইছোঁ আপোনালোকক চাই লওক এইটো ওপৰত জেঠা আৰু জেঠীমাল সেই আছে লেখা আছে নামটো ঠাণ্ডা শশী ঠাণ্ডা ভৱন জেঠা আৰু জেঠীমাৰ নাম আৰু দাদাহঁতে বনাইছে এতিয়া যাওঁ চ'
গাইছ কেক ল'লোঁ এতিয়া মই দেখুৱাইছোঁ আপোনাক কোনটো কেক ল'লোঁ আৰু কাৰ কাৰণে লৈছে এইটো ক'ম ৰাতি আৰু মোৰ লগত আছে টকলেটটো থ'ম সেইটো কথা ই আজি আমাৰ তাত যাব কাৰণে সেইটো কৰে কিন্তু পৰীক্ষা আছে সেইকাৰণে নালাগে দেচোন চাব পাৰি মই দেখুৱাইছোঁ আপোনালোকক প্ৰাইচবিলাক এক কাপ কফি কেপিচিনোৰ দাম 70 টাকা মই খাইছিলোঁ মানালী যাওঁতে এক কাপ কফিৰ দাম 150 টাকা অঁ তো মই দেখুৱাইছোঁ আপোনাক কোনটো ল'লোঁ জগাজী তলত এইটো ল'লোঁ এনেকুৱা তো তাতে লিখি ল'লোঁ অলপ মই বস্তু লৈ ল'লোঁ ইয়াতে তো এতিয়া যাই কিনে অলপমান কিবা খাওঁ আৰু অলপমান কিবা কিবি পইচাও লগা আছে তো এতিয়া কিবা কিবি খাওঁ আৰু কথা হ'ল কি এতিয়া টেনশ্যন হ'ল কি এটা খং গ'ল ইয়াত এটা থবা নংকা যাক লাগি এতিয়া তাৰে পিছত 12 তাক লাগি আৰু খং ক'ত সেইটো টেনশ্যন হৈছে অঁ তো এতিয়া যাওঁ সেইকাৰণে কিবা কিবি খাম বাই বাই লগ পাইছোঁ 12 বজাত আৰু কালি দিনটো গোটেই দুখাম এতিয়া লগ পাইছোঁ ডাইৰেক্ট ঘৰত যাই কিনে এইখিনি মই নেদুকাম কাৰণ চাৰ্জ নাই তো লগ পাম 12 বজাত So guys, first time gola খাওঁ লাইফত ফাৰ্ষ্ট টাইম নাজানো খাচি নাই তো খাব পাৰি মই এতিয়া ফাৰ্ষ্ট টাইম লাইফত খাই লওঁ কেনেকুৱা কথা এয়াৰপোৰ্টৰ গেটৰ ভিতৰে নাজানো কি হয় কেনেকুৱা লাগে ফাৰ্ষ্ট টাইম হোমছো আমি কিন্তু গাইজ নাজাং দেচোন এনেই আহিছোঁ মাইচাৰ খালি ৰিক্স নাই কিন্তু দেখা এতিয়া বহি দিব পুলিচ আছে দুনিয়াত শুনছা বহি দিলে কিন্তু ৰখবাৰ কাৰণে নাই যেন কি কি কেছ লগোৱা পইচা নাই কিন্তু বহুত ভাল এক্সপিৰিয়েঞ্চ লাগছে নাজানো কি আমাৰ সেই যে নালগে বেলেগ বেলেগ লাগছে আদানীৰ মাল আদানীৰ এনেকুৱা কেছ লগাব কয়তে বিনা কাৰণত তোমাক দে ঘৰৰ মানুহে ক'ব তহঁত আমাৰ চলি নহয় ক'ব পিছত প্ৰথমবাৰ এইটো নাজানো ভাবিব পাৰে অলপমান বেছি কৰিছোঁ কিন্তু সঁচাকৈ বহুত ভাল লাগছে গাইজ ফাৰ্ষ্ট টাইম পতাকা যাওক পতাকা যাওক গাইজ ব্ৰাইট ব্ৰাইট দিছ ইজ ব্ৰাইট অফ ইণ্ডিয়া আমাৰ এয়াৰপৰ্ট গাইজ লগক দিয়ক অপিনিয়ন বৰ্ডেলা অ' ভাই গাইজ ইফালে দেখিব পাৰে হোৱাট এ ভিউ মেন guys, here is the view. Huh? Guys, নাজানো কি কিন্তু জানো মানে কি আৰু আনএক্সপেক্টেড আৰু আমি যে এনেকৈ আহিলোঁ আৰু গম নাপাওঁ না আৰু ফাৰ্ষ্ট টাইম আহিছোঁ গাইজ কত জানা নাই কিন্তু ফাৰ্ষ্ট টাইম আহিছোঁ গাইজ তো গাইজ আমি এনেকৈ ওলাই গ'লোঁ ইয়ে বেটা
ঐ এখন পাংখা না মানে ফেন না কি এইখন এইখন হা আমাৰ ঘৰত খুৱালিছোঁ গোটাই ঘৰতে পাব কাষৰ ঘৰিয়ে পাব গম পাইছে না যাওঁ আগে দি যাওঁ দি চেক কৰিব কিন্তু চেক কৰিব দেখা আগে দি যাওঁ মায়ের গালি কম ভাই চাবি মুন্ডা চিনি যাব আংটি চেক কৰা নাই আংটি চেক কৰিব লাগে শেষ Guys, একদিন নয় একটু ফোন করবো তো গাইস একদিন যাব guys একদিন নয় একদিন যাম কিনা কব নিশ্চয় যাব একদিন নয় একদিন যাম guys লাগা হচ্ছে কি ঘুরি নিয়ে যাম কিন্তু একদিন নয় একদিন পাইতো ঘুরি যাই এই আগে তো শুনি কথাই শেষ কৰিম আজি এইটো ৰাস্তাত মই মন্দিৰৰ পৰা কৈ আছোঁ ঘূৰি আহি যাম এক কাম কৰি দেখুৱাব স্কুলে দি যায় ৰাস্তাটো এনেকুৱা দি দেখুৱাব চাই যাওঁ তো গাইজ এই পাগলা যি ৰ'দত মানে মোক উদাঙৰ হাতৰ নিচিনা চবতে ঘূৰি আছে দেখো তো পেয়ে গালিয়া আহিছো এতিয়া সবাই দিয়ার পরে ইউটার লং আর ওই গোটা দিয়ার পরে ইউটার লং আর আছে বহুত বানাবো मेरा देश बदल रहा है solar तो guys यार guys আমি যাম দে সকাল সেটা টাইম 11টা সকালে আর 1 ঘন্টা আছে সকালে সেটা তো নিবা আইছো এতিয়া টাইম হল 12টা প্রায় 12টা বাজে তো 9 মিনিট আছে এতিয়া যাং নাই এতিয়া যাং আমার তাত আছে হানি পাইছে হানি মানে কেটে গপ আমছে কোনা জোয়া দেখো আই তাই যাব লওয়ার দিবা দেখো तो guys happy birthday to you hai jadi mukan bisa dili no yo happy birthday to you aku ya तो guys tadi baru birthday deh kek to ga churi bet kotisa 12 aja to ida kek kadu dede mania dekat awal Nora to you happy birthday to you happy birthday dear girl happy birthday to you babar video nole itu guys sai phale Dodako আগে তুমি আবার তো আগে তুমি আগে নিজে খাওয়া লাগি হ্যাঁ এবার মাখো মাখো মাখো
তোমাক খোৱাই নাই ক'ত খালি মই কৈছোঁ চৌবিছ এক্সাইটমেণ্টত তাৰমানে গোটেই ক'ব পাৰিছোঁ আজি হ'ল মাৰ বাৰ্থডে আজি হ'ল 6 এপ্ৰিল তো আজি হ'ল মাৰ বাৰ্থডে সেইটো কাৰণে ৰাতি যদি কৈছিলোঁ আজি ৰাতি ক'ম বুলি কিন্তু এক্সাইটমেণ্টত হেৰি গ'ল তো আজি মাৰ বাৰ্থডে তো সেইটো কাৰণে কেক আনিছোঁ তো চাপ'জ আপোনালোকে দেখিলে দেখাৰ পিছত সেইটো লগাইছোঁ তাৰমানে কি পাহৰি গ'লোঁ এক্সাইটমেণ্টতে তো এতিয়া চাওঁ কালি কি কৰোঁ তো যদি পাৰোঁ এইখিনিও দেখুৱাই দিম তো এতিয়া তো এতিয়া বাই বাই চবে এতিয়া আমাৰ পায়স বনাইছে আমাৰ কাৰণে বহুতৰ কাৰণে তো আজি বাৰ্থডে কাৰণে পায়স বনাইছে তো এটা কথা সুধোঁ তো কালি গম পাইছিলি নাই কিবা গম পাইছিলি নাই এই কথা আৰু এটা কথা এতিয়া নকৰি গম নাপা বাইদেউ গম পায় সেইটো কথা কেকৰ কথা তাই বুজিছে আধা এটা তুমি কি গম বুলি কেতিয়া আজি মই ক'ম বুলি ভাবিছিলোঁ চ' এইখিনি আছে এটা সৰু চাই ব্লগ তো যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব দিলেন টাটা